কৃষ্ণ ভগৱানৰ পাছত আৰু এখেতৰ চকুলৈকে যি চোৱা মই জীৱনত প্ৰথমবাৰৰ বাবে আন কোনো পুৰুষৰ চকুত মোৰ বাবে ইমান মৰম দেখা পাইছিলোঁ। এখেতৰ পাছত আকৌ আপোনাৰ চকুত কি দেখিছা মোৰ চকুত? কোৱা না, কোৱা। পাৰ চৰাই। হা? পাৰ চৰাই মানে আজি ছালৰ পৰা পাৰ চৰাই পোৱালি এটা পৰিলে। অকলে খালে মাংস বাঢ়ি যাব আৰু বাঢ়ি কৰি খালে সোৱাদেই নাথাকিব। খাম মই, যাম।